শিৱসাগৰৰ বকতাত এইবাৰ ছাগলী চোৰৰ সন্ত্ৰাস। দিন দুপৰতে ৰাইজে চোৰ ধৰি গতালে আৰক্ষীক। শিৱসাগৰ জিলাৰ বকতাত ছাগলী চোৰ। নেমুগুৰি আৰক্ষীয়ে আটক কৰিলে এই দুটা গভাই চোৰক। ব্যৱহাৰ কৰিছে এখন বিলাসী বাহন। কালি হলগুৰি অঞ্চলৰ দুৰ্লভ ফুকনৰ এজনী কলি ছাগলী দুজন লোকে ধৰি বাহনখনত উঠাই লৈ যোৱা কাৰ্যই স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি পিছে পিছে খেদি আহি বকতা পাতসাকু তিনিআলিত স্থানীয় ৰাইজৰ সহযোগত একাংশ লোকে ধৰি বকতা নেমুগুৰি আৰক্ষীক গতাই দিয়ে। বাহনখনৰ নাম্বাৰ হৈছে AS04G2565। বাহনখনৰ ভিতৰত কেৱল এজনী নহয় আৰু বহুকেইজনী ছাগলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৰাইজ। লগতে বাহনখনৰ ভিতৰত ছাগলী চুৰ কৰিবলৈ ব্যৱহাৰ কৰা বিস্কুটৰ পেকেট পৰ্যন্ত উদ্ধাৰ হোৱা পৰিলক্ষিত হৈছে। ৰাইজে কৰায়ত্ব কৰা চোৰকেইটা ক্ৰমে হিতেশ কলিতা ঘৰ মৰাণ বামুণবাৰী আৰু নছিম আলী ঘৰ ডিব্ৰুগড় নালিয়াপুলত। ছাগলী চুৰ আহিছিল গাড়ী। কেইটা আনিছিলে ছাগলী? দুটা। ক'ৰ পৰা আনিছিলে? নাম নাজানো জেগাবিলাকৰ। ঘৰ ক'ত তোমাৰ? মোৰ ঘৰ নালিয়াপুৰ। হে? নালিয়াপুৰ। কিমান দিনৰ পৰা কৰি আছে এইটো কাৰবাৰ? আজি আহিছিল মোৰ গেটত কাম কৰোঁ। কোন গেজত? শান্তিপুৰা গেট। কি কাম কৰা? যোগালী কাম। এইটো কাম তুমি কেতিয়াবা কৰি আছা? আজি ড্ৰাইভাৰটো উঠাই লৈ আহিছে। ক'ৰ ড্ৰাইভাৰ? কিমানৰ পইচা দি? ড্ৰাইভাৰ ক'ৰ? ডিব্ৰুগড়। গাড়ী তুমি চলাইছিলা নে কোনে চলাইছিলে? ড্ৰাইভাৰটো চলাই। ড্ৰাইভাৰটো পলালে? মই মৰাণত ডিব্ৰুগড়ত থাকোঁ। মৰাণ কোন জেগা মৰাণ? মৰাণ বামুণবাৰী। বামুণবাৰী? কিমান দিনৰ পৰা এইবোৰ কামত জড়িত? মই 3 দিন হ'ল। 3 দিন? কিমান ছাগলী আনিলে আজিলৈকে? মই আজি দুটা আনিছিলোঁ। ক'ৰ পৰা অনা হৈছিলে? এইটো সেই আপোনাৰ নামটো নাজানো নহয় জেগা। তাৰপৰা এতিয়া ক'ত ধৰা পৰিলা? ক'ত ধৰা পৰিলোঁ আপোনাৰ নঙলামৰা। নঙলামত ধৰা পৰিলা। কিমান দিনৰ পৰা জড়িত এইবোৰ কামত? 3 দিন। আজি 3 দিন হৈছে। আগতে আৰু কোন আছে লগত কোন আছে আৰু? লগৰ নাই মোৰ তেনেকৈ নাজানো নাপাওঁ মই। যোনে লৈ আহিছিলে মোক কালিও লৈ আহিছিলে, কালিও দুটা আনিলোঁ। সি ক'লে মই বিকি তোক পইচা দিম। ক'ত বিক্ৰী কৰাকৈ তোমাৰ? কালি মোক 1500 টকা দিলে, পথাৰত বান্ধি থৈ দিয়ে। বেপাৰী নহ'লে চুৰি ছাগলী হয় বুলি ক'লে বেপাৰী নিকিনে। সেইটো কাৰণে পথাৰত বান্ধি থৈ দিয়ে, আমাৰ ছাগলী হয় বুলি দেখাই বিক্ৰী কৰি দিয়ে। কোনে বিক্ৰী কৰি দিয়ে? সেই ল'ৰাটো। তুমি নি তাক দিয়াগৈ? অঁ, সি আমাক নমাই থৈ কয় গধূলি তহঁতক পইচা দি দিম, তহঁতি যা। আহি পেলাই পইচা দি দিয়ে। আমাক কয় এইটো জেগা ৰখি থাকিবি দোকানখনৰ ওচৰত, মই আহিম পইচা দিম। আগতে গৰু নিছিলা নাই? নাই মই এইবিলাক নকৰোঁ। ছাগলীৰ গৰাকী দুৰ্লভ ফুকনৰ এজাহাৰৰ ভিত্তিত চোৰ দুটা বৰ্তমান নেমুগুৰি আৰক্ষীৰ লকআপৰ আলহী। নাজিৰাৰ পৰা অনন্ত কলিতাৰ ৰিপৰ্ট, প্ৰাইম আছাম।